মূলত আজি সদৌ টাইম ছাত্ৰ সন্থাই প্ৰতি জিলাতে যুৱকসকলক সিদ্ধান্ত কৰিছিলে আৰু লগতে ইয়াৰ মূল কাৰণ হৈছে 6 জনগোষ্ঠী জনজাতিকৰণৰ যিটো বিল, সেই বিলটো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বহুখিনি আগুৱাই নিলে যদিও তেখেতলোকে সম্পূৰ্ণ কৰিব পৰা নাই। তাৰ বিপৰীতে আজি অসম চৰকাৰৰ বিত্ত থকা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লৈ এখন কমিটি, উচ্চস্তৰীয় কমিটি গঠন কৰি দিছে। সেই কমিটিখনক আমি এতিয়া সকীয়াই দিব বিচাৰিছোঁ, কোনো কাৰণতে যাতে 6 জনগোষ্ঠী জনজাতিকৰণৰ এই বিলখন বা জনজাতিৰ মৰ্যাদা দিয়াত যাতে ব্যৰ্থ নহয়। যদি হয় তেতিয়াহ'লে অসম চৰকাৰ তথা আমাৰ হিমন্ত বিশ্ব শৰ্মাই জগৰীয়া হ'ব আৰু লগতে সমগ্ৰ হিমন্তহঁতে ইয়াৰ ফল ভুগিব লাগিব সৰ্বানন্দহঁতে। আৰু আজি এই টাই অসম ছাত্ৰ সন্থাৰ এই কাৰ্যসূচীৰ জৰিয়তে গাঁৱে ভূঞে এক সজাগতা আৰম্ভ হৈছে আৰু সকলো বিজেপি যিসকল কৰ্মীয়ে এতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে, লুকাই চিকুৱাই নহয়, মুখামুখিকে কওক, সকলোৱে কওক, এইখন বিৰোধিতা কৰক। জয় অসম ক'বলৈ আৰু লাজ কৰিব নালাগে, জয় অসম ক'বৰ কাৰণে কাৰো অনুমতি ল'ব নালাগে। আমি অসমীয়া হিমন্ত বিশ্বহঁতে যিমানেই ষড়যন্ত্ৰ ভাগ ভাগ কৰিবলৈ চেষ্টা নকৰক কিয়, আগত যেনেকৈ অসমীয়াই আহোমৰ নেতৃত্বত যেনেধৰণে শৰাইঘাটৰ যুদ্ধত ভাৰতৰ হিন্দুৱে হওক মুছলমানে হওক আক্ৰমণকাৰীসকলক পৰাভূত কৰিছিলে, ঠিক তেনেকৈ আজিও কিন্তু হিমন্তহঁতৰ চাল চতুৰালি ওপৰাই অসমীয়াই আকৌ প্ৰয়োজন হ'লে অহিংসা পথ ত্যাগ কৰি হ'লেও যিকোনো প্ৰকাৰে এই তেখেতসকলৰ ষড়যন্ত্ৰ প্ৰতিহত কৰিবই। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক।